নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কচু কেনেকৈ বনাই তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে অলপ মিঠাতেল লগাই লৈছোঁ। মিঠাতেল নলগালে হাত দুখন খুজাব। কচুখিনি ভালদৰে বাকলি গুচাই কাটি ল'ম। তাৰপিছত কচুখিনি ভালদৰে ধুই ল'ম। এতিয়া কেৰাহীত তেল দি পিঁয়াজ, জলকীয়া আৰু নহৰু দিছোঁ। এতিয়া কচুখিনি কেৰাহীত দি লগত কেইটামান বুট দি অলপমান ভাজি ল'ম। তাৰপিছত ইয়াত সোৱাদ অনুসাৰে নিমখ আৰু হালধি দিম। তাৰপিছত অলপমান ভাজি কচুখিনি সিজিবলৈ ঢাকি থ'ম। এতিয়া কচুখিনি ঢাকনি গুচাই ভালদৰে ভাজি ল'ম। কচুখিনি আপোনালোকে অলপ বেছি সময় ভাজিব, নহ'লে ধৰিব পাৰে। এয়া মোৰ কচুখিনি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।